হেল্ল' বন্ধুসকল, মই বিকাশ কলিতা আৰু আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত আপোনাৰ নাম আছেনে নাই চাবলৈ ভিডিঅ'টো শেষলৈ চাব। চ' আপোনালোকৰ হাতত মোবাইল আছে যদি মোবাইলটো অন কৰিব, অন কৰি ব্ৰাউজাৰ এটাত যাব, ব্ৰাউজাৰটোত যায় তাত মাৰিব PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আয়ুষ যোজনা। ইয়াত মাৰিব। আৰু যদি আপোনালোকে মোবাইলটো ডেস্কটপ এইটো তিনিটা ডট দেখিছে, এই তিনিটা ডটত টাচ কৰিব। ইয়াত ডেস্কটপ সাইজ আছে, এই ডেস্কটপ সাইজটো মাৰি দিব। এইটো 2nd নম্বৰ প্ৰধানমন্ত্ৰী আয়ুষ যোজনা গ্ৰামীণ PMAY এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়ালৈকে আপোনাৰ এইটো এটা পেজ খোল খাইছে। এইটো ফাৰ্ষ্টৰ এই 2 নম্বৰটো আছে হাই লেভেল প্ৰেক্টিকেল প্ৰগ্ৰামছ ৰিপৰ্ট। এইটোত ক্লিক কৰি দিব। এইটোত ক্লিক কৰি দিয়ালৈকে আপোনালোকৰ এটা ইয়াত PMAY লিখা আছে, অৰ্থাৎ এইটো সিলেক্ট কৰা আছে। প্ৰধানমন্ত্ৰী আয়ুষ যোজনা গ্ৰামীণ এইটো লিখা আছে। ইয়াত লিখা আছে অল ষ্টেট। আপোনালোকৰ ষ্টেট কি হয় তাত লিখিব। তাত এইটো মোৰ আসাম হয়, আসাম লিখি দিলো। তাৰপিছত এইটো লিখিব লাগিব ডিষ্ট্ৰিক্ট। এইটো ডিষ্ট্ৰিক্ট বাক্সা দি দিলো। তাৰপিছত এইটো লিখিব দিছে ব্লক বা পঞ্চায়ত, এইটো লিখিব দিছে। এইটো মই গড়েশ্বৰ লিখি দিলো। তাৰপিছত নেক্সটটো আহিব গাঁৱৰ নাম আহিব। চ' মোৰ গুৰমু বালাহাটী গাঁও, সেইটো মাৰিব। এতিয়া হৈ গ'ল। এতিয়া মই ফাৰ্ষ্ট দিলো আসাম, ছেকেণ্ড বা ডিষ্ট্ৰিক্ট দিলো, থাৰ্ডটো দিলো মই আপোনাৰ কি পৰে আপোনাৰ ঠাইডোখৰত কি পঞ্চায়তটো ক'ত আছে সেইটো টাইপিং কৰিব। মোৰ গড়েশ্বৰ ব্লক আছে, সেইটো কৰিলো। তাৰপিছত গুৰমু বালাহাটী মোৰ গাঁৱৰ নাম, লাষ্টটো গাঁৱৰ নাম লিখিব। তাৰপিছতে সাবমিটত মাৰি দিব। এইবোৰ নাম আহিছে, কিন্তু আপোনালোকে হয়তো ভাবিব যে এইটো ডুপ্লিকেট মই দেখাইছো, কাৰণ ইয়াত আপোনালোকে দেখা পাব 2017ৰো আছে। এইটো 2017ৰো আছে। ইয়াত 1,30,000 টকা কমপ্লিট হৈছে। তাৰপিছত এইটো আছে, নেক্সটটো আছে 18/9/2017 তাৰিখ। মাত্ৰ 2টা কিস্তি পাইছে। এনেকুৱা চিষ্টেমত তাৰমানে এটা পেজ খোল যাব। তাৰপিছত ইয়াত লাষ্ট চাইডে থাকিব লাগে। তাৰপিছত এনেকে আছে, তাৰমানে যোনবিলাকৰ ঘৰৰ কিস্তি আধা কিস্তি পোৱা নাই, হয়তো 2-এটা কিস্তি পাই লাষ্টৰ কিস্তিটো পোৱা নাই, সেইবিলাকৰ নাম ইয়াত সোমোৱা হৈছে। চ' আপোনালোকে তাৰ PDF-টো ডাউনলোড কৰি ল'ব। এইটো লাল কালাৰৰ, এইটো ডাউনলোড PDF, এইটো ডাউনলোড কৰিব। এইটো ডাউনলোড হৈ গ'ল। আৰু আপোনালোকৰ এইটো চাৰ্জ বুলি আছে, ডাউনলোড হোৱাৰ পিছত এইটো চাৰ্জত মাৰিব আৰু নামটো লিখি দিব।
নামটো লিখি দিব। যদি আপোনাৰ নামত যদি আছে তেনেহ'লে আপোনাৰ নামটো নিজে নিজে আহি যাব। ইয়াত আপোনাৰ নামৰ কেইটা নিজে নিজে আহি যাব। সো যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইবটো কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।